আসসালামু আলাইকুম। মই আজি এটা আপোনালোকক টিপ দেখুৱাম। এইটো টিপছ হয়তো আপোনালোকে দেখিলে আপোনালোকৰ লাভ হ'ব আৰু টিপছটো আপোনালোকে ভালকৈ চাই থাকিব। মই বস্তুটো দেখাই আছোঁ। টাটা মিউজিকৰ আপোনাৰ হিটাৰ ফ্লাগ গুচি গ'লে ষ্টাৰ্ট নহ'ব। মই এইটো বস্তুটো চেক কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। বস্তুটো হিটাৰ ফ্লাগ গুচি গ'ল না আপোনাৰ হিটাৰ ফ্লাগ বেয়া হ'ল, এইটো হিটাৰ ফ্লাগটো চেক কৰি পেলাই আপোনালোকক টিপছটো দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক। ৰঙা হৈ আছে নে নাই? ঠিক আছে, এইটো হিটাৰবিলাকটো ঠিক আছে। আৰু এটা আছে, এটা আপোনাক কৰি পেলাই চেক কৰি আছোঁ। ভিডিঅ'টো অলপ স্কিপ নকৰি পেলাই আপোনালোকে চাই থাকক। ইয়াত কৈ দিম এটা চেক কৰিলোঁ আৰু এটা চেক কৰি আছোঁ। বস্তুটো আপোনাৰ হিটাৰফ্লাগ গৈছে না কিবা চাই আছোঁ। গুচি গ'ল, এটা গুচি গ'ল আপোনাৰ। এতিয়া মোৰ নতুন এটা লগাই আছোঁ। যোনটো ভাল থাকিব এনেকুৱা ধোঁৱা ওলাই যাব, ৰঙা হৈ যাব।
এয়া চব ৰঙা হৈ আছে হয়নে? চব ৰঙা হৈ গৈছে। এটা আপোনাৰ বেয়া হৈ গ'লে তেনেকুৱা ষ্টাৰ্ট নহ'ব। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি পেলাই চাই থাকক।
আমাৰ বস্তুটো লগোৱা সম্পূৰ্ণ হৈ গ'ল। চাবিটো দে মই ষ্টাৰ্টটো দি আছোঁ। আপোনালোকৰ লাইভত মই বস্তুটো লগাইছোঁ আৰু এতিয়া চাব একেবাৰে ষ্টাৰ্ট হ'ব গাড়ীটো। আপোনালোকৰ